নমস্কাৰ 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 বন্ধু বান্ধৱীসকল মই সঞ্জীৱ আৰু সঞ্জীৱ নিয়োগ ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত হৈছোঁ তাত মই আজি উপস্থিত হৈছোঁ কাশীকটাৰ যি অৰুণোদয় প্ৰেক্ষাগৃহ। আচলতে কাশীকটাৰ অৰুণোদয় প্ৰেক্ষাগৃহত আজি এটা ডাঙৰ কাৰ্যসূচী হাতত লোৱা হৈছে, যিটো কাৰ্যসূচীৰ লগত জড়িত হৈ আছে বৰ্তমান সময়ৰ যি শিশু তথা যুৱক সমাজৰ মাজত যি এটা সাংঘাতিক ধৰণৰ এটা পৰিভৰ সৃষ্টি হৈ আছে, যিখিনি পৰিভৰৰ মাজত আচলতে তেওঁলোকৰ জীৱন যাত্ৰাৰ যি সুচল কৰিবৰ বাবে নাটক মঞ্চস্থ কৰাৰ তেখেতসকলে এটা প্ৰয়াস কৰিছে। আৰু সেই নাটক মঞ্চস্থ কৰাৰ আগমুহূৰ্তত তেখেতসকলে আজি যি শুভাৰম্ভণি কৰিবলৈ লৈছে, নাটকৰ যি শুভাৰম্ভণি কৰিবলৈ লৈছে, শুভাৰম্ভণি কৰাৰ অনুষ্ঠানটিত মই আজি উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু মই আপোনালোককো সেই অনুষ্ঠানটিৰ সম্পূৰ্ণৰূপে দেখুৱাবলৈ চেষ্টা কৰিম। মই আপোনালোকক পোনে পোনে লৈ যাবলৈ বিচাৰিছোঁ এই অনুষ্ঠানটিৰ লগত জড়িত হৈ থকা সন্মানীয় পৰিচালক তথা আমাৰ বোলছবি জগতৰ লগতো জড়িত হৈ থকা তথা আমাৰ চিৰিয়েলৰ লগত জড়িত হৈ থকা আমাৰ মুণ্ডাও আছে আমাৰ মাজত। আমি সকলোৰে পৰা আমি জানিবলৈ চেষ্টা কৰিম। কওকচোন বাৰু অকণমান আপোনালোকৰ বৰ্তমান সময়ত এনেকুৱা ধৰণৰ যিবিলাক চিন্তাধাৰা, মানে নাটকীয় যিবিলাক চিন্তাধাৰাবিলাক সাধাৰণতে বহুত জেগাত দেখা নাযায়, বহুত মানুহৰ মনত এই চিন্তাবোৰ নাহে। আপোনালোকৰ প্ৰয়াস কেনেকুৱা, কি ভাবি পেলাই নাটকখন সাধাৰণতে মানে নাটক এখন কৰিম বুলি ভাবিছে? আমি একেবাৰে চিম্পলি ক'বলৈ গ'লে আমি নাটকৰ সংজ্ঞা একেবাৰে চমুকৈ ক'বলৈ গ'লে এটা লোকশিক্ষাৰ মাধ্যম। গতিকে আমি নাটকৰ মাজেদি আমি সমাজখনক পাৰোঁ নেকি অকণমান কিবা মানে জ্ঞান দিব, আমি যিখিনি নিজে মনত অনুভৱ কৰোঁ এই কথাখিনি আমি নাটকৰ জৰিয়তে, যিহেতু সকলোৰে মনৰ ভাৱ ব্যক্ত কৰা, মনৰ ভাৱ প্ৰকাশ কৰাৰ মাধ্যমবিলাক সকলোৰে বেলেগ বেলেগ হয়, কিন্তু আমাৰ এইখিনি মানুহৰ আছে আমি নাটকৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ আৰু চেষ্টা কৰি আছোঁ। সেইকাৰণে আমি এই কাশীকটাতে আমাৰ ইয়াৰ কণ কণ ল'ৰা ছোৱালীসকলকো লৈ আমি নিজেও এখন নাটক লৈ আমাৰ সকলোৰে মানে পৰিচিত মানে হোমেন বৰগোহাঁই ছাৰৰ এখন উপন্যাসৰ কাহিনীৰ লৈ পেলাই ডাক্তৰ ৰিপুণ বৰপূজাৰীয়ে নাট্যৰূপ দিয়া নাটকখন লৈ আমি কাশীকটাত এটা তেনেকুৱা বিপ্লৱ কৰিব আহিছোঁ, তেনেকুৱা এটা আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আহিছোঁ। আমি অকণ নাটকখনৰ জৰিয়তে সমাজখনক কিবা এটা দিবুম বুলি আমি চেষ্টা কৰি আমি ইয়াত একত্ৰিত হৈছোঁ। তাৰে আজি আমাৰ শুভ মুহূৰ্তত হৈ গৈছে আৰু আশা ৰাখিছোঁ, আপোনাৰ জৰিয়তে আমি আশা ৰাখিছোঁ যে এই নাটকখন সকলোৱে আহি উপভোগ কৰিব, চাব, আমাক দিহা পৰামৰ্শ দিব। নিশ্চয় আমাৰ যি ইচ্ছা সেই ইচ্ছাক আৰু অকণমান কিবা পজিটিভিটি দিব পাৰে নেকি সকলোকে, আমি তাৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। নিশ্চয় খুবেই ভাল লাগিলে আপোনাৰ পৰা যথেষ্টখিনি কথা আচলতে আপোনালোকৰ পৰা আমি জানিবলগীয়া আছে তথা আমাৰ সমাজে জানিবলগীয়া আছে। সমাজখনৰ লগত জড়িত হৈ থকা বৰ্তমান সময়ত মই আৰু এজন ব্যক্তি, এই কাশীকটাৰ এই ব্যক্তিজনক আপোনালোকে নিশ্চয় চিনি পাইছে। তেখেতক বিভিন্ন মাধ্যমত আচলতে দেখা যায়। সাধাৰণতে নাটকীয় গোষ্ঠীৰ লগত তেওঁ খুবেই জড়িত হৈ থাকে, তেখেত খুবেই জড়িত হৈ থাকে। মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম, আজিৰ তাৰিখত কণ কণ ল'ৰা ছোৱালীৰ মাজত যে টিউশ্যন ক্লাছ যে চলি থাকে, মাক দেউতাকে সাধাৰণতে দেখা যায় টিউশ্যন ক্লাছ এটাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। গতিকে টিউশ্যন ক্লাছক নেওচি টিউশ্যন ক্লাছবিলাক নোহোৱাকৈ বা টিউশ্যন ক্লাছৰ উপৰিও এই নাটকীয় শিক্ষাটো দিবৰ কাৰণে আপোনালোকে কিয় ভাবিছে মনত? এনে শুনোচোন এবাৰ। ইতিমধ্যে আমাৰ অগ্ৰজ দিগন্ত ভূঞাদেৱে আপোনালোকক নাটকৰ প্ৰয়োজনীয়তা আৰু নাটক আমি কিয় কৰোঁ এই বিষয়ে কৈছে। ইয়াতে লুকাই আছে, নাটক হ'ল এটা সৃষ্টি আৰু ই সমাজৰ দাপোন। আমি এই কলাটো, বিভিন্ন কলা আছে, তাৰ ভিতৰত নাট্য কলাটো হ'ল সৰ্বশ্ৰেষ্ঠ কলা। নিশ্চয় এই কলাটোক আমি সৰুৰ পৰা ল'ৰা ছোৱালীখিনি, আমাৰ শিশুসকলৰ অন্তৰত গজালি দিব লাগিব, ইয়াক ৰোপণ কৰিব লাগিব। নিশ্চয় গতিকে আমি ভাবিছোঁ এই নাট্য কলাটোক যদি আমি সৰুৰ পৰাই আমাৰ শিশুসকলক মাজত বিয়পাই দিব পাৰোঁ, তেওঁলোকৰ অন্তৰত সাঁচ বহুৱাব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যত জীৱনতো তেওঁলোকে এজন সুনাগৰিক হৈ গঢ়াৰ লগতে এজন সুনিপুণ, এজন শিল্পীসুলভ নাগৰিক হিচাপে যাতে গঢ়ি উঠে তাৰ বাবেও আমি চেষ্টা কৰিছোঁ। নিশ্চয়। আৰু এটা কথা মই আপোনালোকৰ পৰা জানিব বিচাৰিম, মই দেখিবলৈ পাইছোঁ মোৰ মানে বন্ধু এজনক মই ইয়াত বৰ্তমান সময়ত লগ পাইছোঁ আৰু তেওঁৰ পৰা মই এটা কথা জানিব বিচাৰিম। এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় দেই, আচলতে দেখা যায় বহুতকে আমি দেখা পাওঁ, মাক দেউতাকে একেবাৰে হাতৰ আঙুলিত ধৰি বা কেৰা আঙুলিত ধৰি বিদ্যালয়ত ল'ৰা ছোৱালীক থৈ আহে প্ৰত্যেক দিনাই। আৰু এই বস্তুটোৱে আচলতে শিশুবিলাকৰ মাজত কিবা এটা প্ৰভাৱ পেলাইছে নেকি বাৰু? নিশ্চয় এই ক্ষেত্ৰতো বহুত প্ৰভাৱ পেলাইছে। তাৰমানে এতিয়া
বৰ্তমান সময় এইটো বাধ্য কৰাইছে শিশুসকলক হাতত ধৰি ধৰি একদম নিৰ্দিষ্ট জেগালৈ লৈ যাবলৈ বাধ্য কৰাইছে কিন্তু সেই কাৰবাৰটোৰ পৰা কামটোৰ পৰা আমি অলপ আঁতৰি আহিব হ'ল হয় শিশুসকলৰ নিজৰ মনত কিছুমান ভাৱ থাকে শিশুৰো ভাৱ থাকে সেই ভাৱখিনি তেওঁলোকে প্ৰকাশ কৰিবলৈ সুবিধা নাপায় আমি যদি এনেকুৱা কিছুমান অনুষ্ঠানত লৈ শিশুসকলক লৈ আহোঁ তেতিয়াহ'লে সেই শিশুসকলক যদি দেখুওৱা যায় যে এটা ৰাস্তা এইটো ৰাস্তাৰে যাব পাৰি বিভিন্ন মাধ্যম আছে এইটো ৰাস্তাৰে যাব পাৰি এইটো ৰাস্তাৰে যাব পাৰি বিভিন্ন কলা দিশতে হওক সেই লাইন দিশবোৰত শিশুসকলক লৈ যাব পৰা হয় যদি শিশুসকলক নিজৰ ভৰিত থিয় দিবলৈ বিচৰা হয় তেতিয়াহ'লে শিশুসকলক ফ্ৰীডমটো দিব পাৰিব আজিকালি ফ্ৰীডমটো নাইকিয়া হৈ গৈছে সকলো ক্ষেত্ৰতে বাধ্যবাধকতা আহি গৈছে ফ্ৰীডমটো নাইকিয়া হৈছে শিশুসকলৰ মাজত সেইকাৰণে শিশুসকলক মই ভাবোঁ ফ্ৰীডমটো দিব লাগে নিশ্চয় হঠাতে সোধা কেইটামান প্ৰশ্ন আচলতে প্ৰশ্ন নহয় এই প্ৰশ্নবিলাকৰ মানুহৰ প্ৰত্যেকৰে মনত এটা অৱতাৰণা হৈ থাকে প্ৰত্যেকৰে মাজত এটা এনেকুৱা ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈ থাকে যে শিশুসকলক বৰ্তমান সময়তো হাতৰ আঙুলিত ধৰি মাক দেউতাকে বিদ্যালয়ৰ সন্মুখত আহি দৰ্জা খুলি আচলতে ভিতৰত সোমোৱাই থৈ যায় তেনেকুৱা সেই পৰিৱেশবিলাকে টিউশ্যন ক্লাছ আৰু সেই পৰিৱেশবিলাকে ল'ৰা ছোৱালীবিলাকৰ মাজত যথেষ্টখিনি আচলতে মই বৰ যোগাত্মক দৃষ্টিৰে কিবা এটা হৈছে বুলি মই নাভাবোঁ সেয়েহে মই আপোনালোকৰ পৰা এই কথাবিলাকৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিলোঁ আৰু মই আপোনালোকক এজন ব্যক্তিক দেখাইছোঁ যিজন ব্যক্তি সদায় আমাৰ ভাস্কৰ্য শিল্পৰ লগত লাগি আছে আমাৰ এই স্থানীয় ভাস্কৰ্য শিল্পবিলাকৰ লগত তেখেতে আজি বহুদিনৰ পৰা বিভিন্ন মূৰ্তিয়ে হওক বা বিভিন্ন মাধ্যমেৰে আমাৰ সমাজখনত পৰিচিত এজন ব্যক্তি সেই পৰিচিত ব্যক্তিজনৰ পৰা মই দুআষাৰ জানিব বিচাৰিম এই নাট দুভাগ নাটে আপোনালোকৰ ইয়াত নিশ্চয় এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিব নহয় জানো বাৰু আৰু এই বাতাবৰণ সৃষ্টি কৰাত আপোনালোকৰ যি অৰিহণা এই অৰিহণা নিশ্চয় বহুত বেছিয়ে হ'ব কিন্তু আপোনালোকৰ পৰা মই এটা কথা জানিব বিচাৰিছোঁ সেই কথাটো হৈ গ'ল আপোনালোক যিসকল অগ্ৰজ আছে যিসকল বয়োজ্যেষ্ঠ আছে সেই বয়োজ্যেষ্ঠসকলৰ ইয়াত ভূমিকা কি আজিৰ তাৰিখত ভূমিকাটো বৃহৎ তেনেকৈ মানে আমিও অগ্ৰজসকলৰ হাতত ধৰিয়ে এইখিনি পাইছিলোহি নিশ্চয় আমাৰ অগ্ৰজখিনি হয় যেতিয়া আমি অগ্ৰজ তেওঁলোককো আমি ভৱিষ্যতৰ সমাজখনৰ পৃথিৱীখনৰ লগত কৃষ্টি থাকিবৰ কাৰণে তেওঁলোকক আমি নতুনখিনি শিকাব লাগিব বিশেষ কথা হ'ল নাট্য এই দুখন নাটকৰ দ্বাৰা যে বহুত কিবা এটা পৰিৱৰ্তন কৰি দিব সেইটো নহয় কিন্তু ল'ৰা ছোৱালীখিনিক নতুন প্ৰজন্মক মানে সামাজিক প্ৰাণী যে তেওঁলোক সমাজত যে সমাজ এখনত যে মিলা প্ৰীতিৰে জীয়াই থাকিব লাগে নিশ্চয় সেই বোধটো আনি দিয়াটো মূল কৰ্তব্য বুলি আমি ভাবিব লাগে নিশ্চয় কাৰণ এতিয়া এনেকুৱা হৈছে ল'ৰা ছোৱালীবিলাক আজিকালি মোবাইল লৈ পেলাই ৰুমৰ ভিতৰত সোমাই যোৱা হৈছে কিন্তু আমি যেতিয়া এনেকুৱা নাট্য অনুষ্ঠানবিলাকত তেওঁলোকক 10জনক একেলগে কিবা এটা কৰাৰ আমি সুবিধা কৰি দিওঁ তেওঁলোকে সেই একঘেয়ামী যিটো বৃত্তি এতিয়া চলিছে সেইটোৰ পৰা অকণমান আঁতৰি আহি সামাজিক প্ৰাণী হিচাপে জীয়াই থকাৰ যিটো মানসিকতা গঢ়ি তুলিব মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত পিয়ন শৰ্মা ডাঙৰীয়া তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাব আমাৰ সম্পাদক শ্ৰী দীপাংকৰ বৰাদেৱে
আজি আমি শ্ৰদ্ধাৰ কথাশিল্পী হোমেন বুঢ়াগোহাঁই দেৱৰ উপন্যাসৰ আধাৰত একে নামৰ ডাক্তৰ ৰিপুণ বৰপূজাৰীয়ে নাট্যৰূপ দিয়া অস্তৰাগ নাটকখিনি আমি অৰুণোদয় শিল্পী সমাজৰ তৰফৰ পৰা মঞ্চস্থ কৰিবৰ আয়োজন কৰিছোঁ। লগতে আমাৰে নিকটৱৰ্তী শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ ৰীণা দেৱী বাইদেউৰ এখনি শিশু নাটক নীলাশিয়া, উক্ত নাটকখনি আমি দুদিনীয়া কাৰ্যসূচীৰে 2খন নাটক মঞ্চস্থ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি শুভ সন্ধিক্ষণত আমাৰ মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰদ্ধাৰ কিৰণ শৰ্মা ডাঙৰীয়াই আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ যি জনবিশ্বাস এটি নাৰিকল ভাঙি এই শুভ মুহূৰ্তৰ আৰম্ভ কৰিলে, তেখেতক এই পাহতে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 2খন নাটকৰ এটি সংলাপ আমাৰ ৰাইজক পাঠ কৰি ছাৰে আজি 2খন নাটক শুভ মুহূৰ্তত কৰিব বুলি আহ্বান জনালোঁ। উপস্থিত সুধী সমাজ আৰু শিল্পীসকল, আচলতে মুহূৰ্তৰ পিছত নাটক এখনৰ যদি মই ডাইলগ দুটা পঢ়ি দিওঁ, আপোনালোকে বিশেষ আমেজ নাপাব। কাৰণ নাটকৰ যিটো আমেজ, সেই আমেজটো নাটক পঢ়িলে পোৱা নাযায়। তথাপিতো যেতিয়া উদ্যোক্তাসকলে কৈছে, মই প্ৰথম নাটকখনৰ পৰিৱেশটো কৈ দিছোঁ। কিন্তু এটা কথা কৈছোঁ যে অস্তৰাগ এখন অতি জটিল টান নাটক। গতিকে এই নাটকখন সফল কৰা বৰ সহজ কাম নহয়, কিন্তু অসাধ্য নহয়। মই অসাধ্য বুলি ক'ব খোজা নাই, কিন্তু অন্য নাটকৰ নিচিনা সহজ নহয়। নাটকৰ ডাইলগ আৰম্ভ হোৱাৰ আগৰ পৰিৱেশটোৱে কৈ দিছোঁ। প্ৰথম দৃশ্যৰ মঞ্চ মুকলি হোৱাৰ লগে লগে দেখা যায় প্ৰফেচৰ ফুকনে কম পোহৰত কিতাপ এখন হাতত পঢ়ি পাইচাৰি কৰি থাকে আৰু তাৰ মাজে মাজে নিজকে ক্লাছলৈ যাবলৈ প্ৰস্তুত কৰে, যেনে চোলাটো পিন্ধে, মূৰখনিয়াই ঠিক কৰে ইত্যাদি। অত্যাধিক পৰিপাটি আৰু শৃংখল। ক্লাছৰ বাবেও কমে এঘণ্টা আগৰ পৰাই নিজকে প্ৰস্তুত কৰাটো তেওঁৰ এক নিয়মীয়া স্বভাৱ। এইবাৰ কোনো এবাৰ ভাবিছোঁনে বা ভাবিবৰ অৱকাশ পাইছোঁনে যে অতীতক গৰকি অহা এইসকলে আজি কি এক মানসিক, সামাজিক বা পাৰিবাৰিক সংঘাতৰ মাজেৰে দিন কটাব লগা হৈছে। শ্ৰদ্ধা ছাৰে আমাৰ নাটকখনৰ প্ৰস্তাৱনা দৃশ্য তাক পাঠ কৰি আপোনালোকক অৱগত কৰিলে ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ইয়াৰ পাছতে আমাৰ যিখন শিশু নাটক মঞ্চস্থ হ'ব তাৰ অকণমান ছাৰ পাঠ কৰি নীলাশিয়াল, ৰচনা ৰীণা পূজাৰী, আমাৰ স্থানীয় ব্যক্তি। ভাঙিম নে নাভাঙিম নাভাঙিবা, একতাৰ দোল, ভাঙিম নে নাভাঙিম নাভাঙিবা নাভাঙিবা, কলি কুকুৰক মাতিম নে নামাতিবা, বগী কুকুৰক মাতিম নে নামাতিবা, কলিয়ৌজ বগীয়ৌজ কলিয়ৌজ বগীয়ৌজ। অস্তৰাগ উপন্যাসখন নপঢ়া মানুহ নাই বুলিয়ে মই ভাবিছোঁ কিতাপ পঢ়াসকলৰ মাজত। গতিকে আপোনালোকে নিশ্চয় অনুভৱ কৰিছে আৰু সেইখিনি বাস্তৱত আমাক সুন্দৰভাৱে প্ৰদৰ্শন কৰিব, এইখিনিকে আশা কৰি এই নাটকৰ পাণ্ডুলিপি মই মনলৈ আগবঢ়াইছোঁ। ধন্যবাদ। আমাৰ শৰ্মা ছাৰে আহি তেখেতৰ ব্যস্তময় জীৱনৰ বহুখিনি সময় আমাৰ লগত কটাই আমাক যি সাহস অনুপ্ৰেৰণা যোগায়, তাৰ বাবে আমি তাৰ কথা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু মই আৰু এষাৰ কথা কৈ যাওঁ, এবাৰ তোমালোকে বেয়া পোৱা কথা আৰু আগৰ কথাকেইটা মোৰ নিশ্চয় বেয়া পোৱা নাই, কিন্তু এবাৰ বেয়া পোৱা কথা লাগে। মই ভৱিষ্যতে এনেকুৱা অনুষ্ঠানবিলাকত এই বাহিৰৰ মিলৰ কিনা গামোচা নানিবৰ কাৰণে গতিকে আমাৰ কোনোবা শিপিনীৰ পৰা ল'ব, ফুলো নালাগে, উকা গামোচা হ'ব। কিন্তু বাহিৰৰ অসমৰ আৰ্হি চুৰ কৰি নি পাৱাৰ ৰুমত বনোৱা পুঁজিপতিৰ এই গামোচাৰে
আমাৰ সভা চলাব নালাগে। আপোনালোকক মই হাত জোৰে অনুৰোধ কৰিছোঁ।